তো হাই ফ্ৰেণ্ডছ, কি খবৰ? আশা কৰোঁ আপোনালোকে ভালে আছে আৰু আপোনালোকৰ আশীৰ্বাদত ময়ো একেবাৰে বিন্দাছ আছোঁ। আৰু আজি এইটো কোনো চাইডি ভিডিঅ' নহয়, আজি এষাৰ কথা ক'ম, দুই এটামান কথা ক'ম। তো কিছুমানে মোক কমেণ্ট কৰে, দাদা আপুনি কেনেকৈ ভিডিঅ' এডিট কৰে? আচলতে মই কাইন মাষ্টাৰত ভিডিঅ'বোৰ এডিট কৰোঁ, তাতে যি কৰিলেও মই কাইন মাষ্টাৰতে কৰোঁ। আগত ভিডিঅ'বোৰ ভইচটো ৰেকৰ্ড কৰি লওঁ, তাৰ পাছত কাইন মাষ্টাৰত গৈ এডিট কৰোঁ। তো আৰু এটা কথা, কিছুমানে কমেণ্ট কৰে ৰিপ্লাই নকৰোঁ কাৰণে দুই এজনে গালি দিয়ে, চবে নিদিয়ে, কিছুমানে গালি দিয়ে। আৰু মই কোনো এডিটত নেদেখাওঁ, কাৰণ মই বাহিৰত থাকোঁ, মই বৰ্তমান বাহিৰত আছোঁ আৰু ইয়াত 12 ঘণ্টা ডিউটি কৰি আছোঁ, সময় নাই। হ'লেও আপোনালোকক মই প্ৰত্যেক দিনতে এটাকে ভিডিঅ' দি আছোঁ। তো কিছুমানে ভাবে মই এডিটত দেখাওঁ, মই কোনো এডিটত নেদেখাওঁ। আৰু যিসকলে মোক ছাপোৰ্ট কৰি আছে আপোনালোকক মোৰ মনৰ পৰা বহুত বহুত ধন্যবাদ। আৰু আশা কৰোঁ আগলৈ মোক এনেকৈ ছাপোৰ্ট কৰি থাকিব আৰু আপোনালোকক মই ভাল ইয়াতকৈ আৰু ভাল কিবা কণ্টেণ্ট দিবলৈ আশা কৰিম, যদি আপোনালোকে আশীৰ্বাদ কৰে। আৰু প্লিজ যিসকলে এতিয়াও ছাবস্ক্ৰাইব নকৰি ভিডিঅ'টো চাই আছা, প্লিজ ইয়াৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়া আৰু লগতে ভিডিঅ'টো শ্বেয়াৰ কৰি দিবা। বাই।